Hello guys, welcome back to my channel. I love cooking. আজি মই বনাবলৈ কৈ আছো বাসি যোৱা ডালিৰ পৰঠা। খাবলৈ বহুত টেস্টি আৰু বনাবলৈও বহুত ইজি। যদি এই ৰেচিপিটো চাই আপোনালোকে ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল বাটনটো দবাই দিব যাতে মই দিয়া ৰেচিপিবোৰ আপলোড কৰাৰ লগালগ আপোনালোকে গম পাই যায় আৰু চাব পাৰে। তো বলো আমি এয়া সফট ক্ৰাঞ্চি টেস্টি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মোৰ কালি ইমানকণ দালি বাছি হৈছিলে, ৰাতিৰ দালি বাছি হৈছিলে আৰু তাৰ ওপৰত মই 2 কাপ ময়দা লৈ লৈছোঁ আৰু ময়দা মই দালিৰ ওপৰতে দি দিছোঁ। এতিয়া অকণমান নিমখ দি দিম। নিমখ বেছি নিদিব যিহেতু দালিত অলৰেডি নিমখ আছিলে আৰু এইকণ দালিৰ লগতে মই পুৰা ময়দাখিনি সানি ল'ম আৰু এটা সফট ডো বনাই ল'ম। পানী ইয়াতে মই এড নকৰা নাই আৰু পানী এড নকৰিব তেতিয়া টেষ্টটো নাপাব, সেইটো টেষ্ট। তো যিমানকণ দালি আছে সিমান কোৱান্টিটিত আপুনি ময়দাও লৈ ল'ব যাতে একেলগে ধুনীয়াকৈ সানি ল'ব পাৰে। এনেকৈ সানি মোৰ ডো ৰেডি হৈ গ'ল। এতিয়া মই 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম। তাৰে ওপৰত অকণমান মই ৰিফাইণ্ড তেলটো ওপৰত লগাই কেনে কভাৰ কৰি দিছোঁ ধুনীয়াকৈ এটা আৰু 10 মিনিটৰ কাৰণে মই এইটো ৰাখি দিম। 10 মিনিট হৈ গ'ল। মই এতিয়া ওপৰত ময়দা ছিটিয়াই লৈছোঁ আৰু ধুনীয়াকৈ বেলি ল'ম। বেলা হৈ গ'ল। এতিয়া মই গৰম হ'বলৈ দি দিছোঁ। এতিয়া লো ফ্লেমত আপুনি লাহে লাহে পৰঠাখন সিজিব দিব। লো ফ্লেমত এইকাৰণে দিব যাতে ধুনীয়াকৈ আপোনাৰ চাৰিওফালে পৰঠাখন সিজি যায়। এতিয়া মই ঘি লগাই দিম, দুইফালে ঘি লগাই দিম। ঘি লগাই এনেকৈ এইটো ধুনীয়াকৈ লাহে লাহে ফ্ৰাই কৰিম। পৰঠাখন ধুনীয়াকৈ সিজি গৈছে দুফালৰ পৰা আৰু ক্ৰাঞ্চিনেছটো আহি গৈছে ধুনীয়াকৈ। এতিয়া আপুনি প্লেটত ছাৰ্ভ কৰি কেনে হয়তো আচাৰৰ লগত খাব পাৰে, নহ'লে যিকোনো আপুনি চব্জিৰ লগত খাব পাৰে। ট্ৰাই কৰিব, বহুত টেষ্টি হয় আৰু বনাবলৈও দেখিছেনে কিমান ইজি হয়। ৰেচিপিটো বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। পুনৰ লগ পাম অতি সোনকালে নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈ ধন্যবাদ।